নমস্কাৰ, মই নীলোফা ইয়াসমিন। আজি মোৰ কবিতা পুথিৰ পৰা এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। মোৰ এটি ভাল লগা কবিতা আবৃত্তি কৰিছোঁ। কবিতাটিৰ শিৰোনাম হৈছে মুকলি আকাশৰ তলত। আজি মনৰ বেদনাবোৰ মুকলি আকাশৰ তলত মেলি ধৰিল। আজি গুপ্ত একো নাই, মনৰ সকলো মুকলি কৰিল। কিমান যে শান্তি আৰু কেৱল শান্তি অনুভৱ জানা। আকাশে আজি মোক লাগি চাইছে, ভাবিছে চাগে পাগলীজনী মোকে পাইছে মনৰ বোজাবোৰ দিবলৈ। নিৰিবিলিৰ সুযোগ লৈ মন মোৰ পাতল কৰিলোঁ। ধন্যবাদ। মোৰ কবিতাটি শুনি যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিলোঁ।